এগৰাকী বৃদ্ধা মাতৃৰ কাহিনীয়ে আপোনাৰ চকু লুবুৱাব। শিৱসাগৰত সংঘটিত হৈছে সভ্য সমাজক লজ্জিত কৰা ঘটনা। সৰুৰে পৰা সকলো সা সুবিধা দি সন্তানক উচ্চ শিক্ষিত কৰি এখন বিদ্যালয়ৰ অধ্যক্ষ বনালে। কিন্তু তাৰ পাছতো এই বৃদ্ধা মাতৃগৰাকীয়ে আজি কিয় কান্দিবলগীয়া হৈছে, সবিশেষ জানো আহকচোন। অত্যাচাৰ গালি গালাজ কৰিব, গপকে আহিব যাব। মই কেনেকে সহ্য কৰিম? মাৰপিট নকৰে, সেই কৰিব নোৱাৰে নহয়। মাকক মাৰিলে সেই পাচি থব লাগিব। এনে বকে আকৌ। বোৱাৰীজনী অত্যাচাৰ আৰু তাৰ বিয়া পাতিলো, ছোৱালীজনী নানো বুলি কৈছিলে দেউতাকে দেই। তাৰপৰা হেৰি আৰু ক'লে মই এজনী নিনিলে মই সেই বিয়া নাপাতোৱেই। দেউতাকে ক'লে যে বিয়া নাপাতো। সেইজনী মোক গুৰিয়াই থৈছে। মুখ্যমন্ত্ৰীক মোক ক'ব লাগিব, মোক ঘৰটো লাগে, মোৰ নিজৰ স্বামীয়ে বনোৱা ঘৰ। আৰু সি ক'লো যে সেইবোৰ মই নাজানো। সি যদি প্ৰাপ্যখিনি দিলো। শান্তিত থাকিব লাগে। মোৰ যি যোৱা যাব লাগিব। অত্যাচাৰ বকিব, মোক চপনীয়া বুলি কয়। জোঁৱাই ঘৰত থাকিলে চপনীয়া, এইজনী চপনীয়াজনী আহিছে। ৰুমটোত আন্ধাৰে থাকো আৰু কি কৰিম। আৰু সিহঁতি যদি যোগাৰ নিদিয়ে মোক খাবলৈ, তেতিয়াহ'লে মই লঘোণে থাকো আৰু।